মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এটা বিশেষ টপিকৰ ওপৰত দুআষাৰমান ক'ব বিচাৰিছোঁ। আশা কৰোঁ তোমালোক উপকৃত হ'বা। ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে এইখিনি তোমালোকৰ বাবে অত্যন্তই প্ৰয়োজনীয় হ'ব বুলি মই ভাবিছোঁ। এতিয়া টপিকটো হৈছে সংবিধান কি আৰু সংবিধানৰ প্ৰয়োজনীয়তা কি আৰু ভাৰতীয় নাগৰিক হিচাপে মোৰ অধিকাৰসমূহ কি কি আৰু মই কি কি দায়িত্ব পালন কৰা উচিত এজন ভাৰতীয় হিচাপে। এতিয়া প্ৰথম কথা হ'ল সংবিধান মানে কি? ইংৰাজীত আমি কওঁ যে কনষ্টিটিউশ্যন ইজ এ লিগেল ডকুমেণ্ট অফ লজ একৰ্ডিং টু হুইচ এ কাণ্ট্ৰি ইজ গভাৰ্ণ। ইয়াৰ অৰ্থ হৈছে এখন দেশ সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে দেশৰ জনসাধাৰণে নিৰ্বাচিত সংবিধান সভাৰ দ্বাৰা যি নিয়ম কানুন প্ৰতিষ্ঠা কৰে, সেই নিয়ম কানুনৰ দস্তাবেজখনকে আমি সংবিধান বুলি অভিহিত কৰিব পাৰোঁ। এতিয়া সংবিধানৰ প্ৰয়োজনীয়তা নিতান্তই গুৰুত্বপূৰ্ণ, কিয়নো যিকোনো এখন দেশ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে সেই দেশৰ এখন সংবিধান লাগিবই। আৰু সংবিধানৰ ওপৰত কোনো দেশৰ নাগৰিক বা প্ৰতিষ্ঠান উদ্ধত হ'ব নোৱাৰে। যিহেতু সংবিধানখন দেশখন স্বাধীন হোৱাৰ লগে লগে সেই দেশৰ যাক আমি ফাউণ্ডিং ফাদাৰ্ছ বুলি কওঁ, সেই দেশৰ নাগৰিকৰ দ্বাৰা নিৰ্বাচিত সংবিধান সভাৰ সদস্যসকলে সভাপতিসহ যি নিয়ম কানুন প্ৰতিষ্ঠা কৰে, সেই দস্তাবেজখনৰ ঊৰ্ধত কোনো জাতীয় সংগঠন, প্ৰধানমন্ত্ৰীয়ে হওক, ৰাষ্ট্ৰপতিয়ে হওক, কোনো ঊৰ্ধত হ'ব নোৱাৰে। সংবিধানখন সকলোৱে মানি চলিব লাগিব। আৰু সেই সংবিধানখনৰ ৰক্ষক হিচাপে সৰ্বোচ্চ ন্যায়ালয়ক দায়িত্ব দিয়া হয়। আৰু সেই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশখনৰ নাগৰিকসমূহৰ সুৰক্ষাৰ কাৰণে তথা দেশৰ চৰকাৰ, সেই দেশৰ কাৰ্যপালিকা বা বিধানপালিকা কিদৰে পৰিচালনা কৰা হ'ব, কিদৰে পৰিচালিত হ'ব, তাৰ সবিশেষ তাত লিখা থাকে। সংবিধানখনে কাকো অত্যাচাৰী হিচাপে শাসন কৰিবও অনুমতি নিদিয়ে। এখন স্বাধীন দেশৰ তিনিটা চৰকাৰী অংগ থাকে, যাক আমি ইংৰাজীত এক্সিকিউটিভ, লেজিছলেচাৰ আৰু জুডিচিয়াৰী বুলি কওঁ। অসমীয়াত কাৰ্যপালিকা, বিধানপালিকা বা বিধানমণ্ডল আৰু ন্যায়পালিকা। গতিকে এই চৰকাৰী তিনিওটা অংগই যাতে
এটা বেলেন্স ৰাখি সমানুপাতিক ৰক্ষা কৰি দেশৰ নাগৰিকৰ কাৰণে আৰু সেই দেশখনৰ প্ৰগতিৰ কাৰণে কাম কৰি যাব পাৰে তেওঁলোকৰ ক্ষমতা কি হ'ব কোনটো অংগৰ কিমান ক্ষমতা থাকিব কি কাৰ্য কৰিব সেই সকলোবিলাক সংবিধানত লিখা থাকে গতিকে সেই সংবিধানখনৰ মতে সেই দেশখন পৰিচালিত হয় চৰকাৰসমূহ পৰিচালিত হয় আৰু চৰকাৰসমূহে কাম কৰে এতিয়া ভাৰতৰ নাগৰিক হিচাপে আমাৰ সাংবিধানিক অধিকাৰসমূহৰ ভিতৰত যাক আমি ফাণ্ডামেণ্টেল ৰাইটছ বুলি কওঁ সেয়া আছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ শোষিত নোহোৱাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিদানৰ অধিকাৰ ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ৰাইট টু ফ্ৰীডম অফ ৰিলিজন কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ গতিকে এইসমূহ হ'ল আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ বা ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ আৰু এই নাগৰিকসমূহৰ অধিকাৰসমূহ আমাৰ দেশৰ ন্যায়পালিকাই সদায় ৰক্ষা কৰি আহিছে আৰু ৰক্ষা কৰি থাকিব কেতিয়াবা দেখা যায় যে আমাৰ ন্যায়পালিকাই বিশেষকৈ সৰ্বোচ্চ ন্যায়ালয়ে সময়ে সময়ে দেশৰ নাগৰিকৰ সুৰক্ষাৰ কাৰণে যাতে কাৰ্যপালিকাই অতিৰিক্ত ক্ষমতা প্ৰয়োগ কৰি নিজাববীয়াকৈ নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণেও তেওঁলোকে কিছুমান নিৰ্দেশাৱলী জাৰি কৰে যাক আমি ইংৰাজীত ৰিটছ বুলি কওঁ আৰু সেই ৰিটছসমূহৰ ভিতৰত আছে মাণ্ডামাছ প্ৰহিবিশ্যন কোৱাৰেণ্টি চাৰ্টিঅৰাৰী ইত্যাদি গতিকে সেইসমূহৰ দ্বাৰাও ভাৰতীয় নাগৰিকক কোৰ্টে সুৰক্ষা দিয়ে এতিয়া সাংবিধানিক অধিকাৰসমূহ ইতিমধ্যে যেনেদৰে মই ক'লোঁ সমতাৰ অধিকাৰ বাক স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সাংস্কৃতিক আৰু শিক্ষাগত অধিকাৰ সাংবিধানিক প্ৰতিদানৰ অধিকাৰ আছে ঠিক সেইদৰে স্বাধীনতাৰ অধিকাৰত আকৌ 6 প্ৰকাৰৰ অধিকাৰ সংবিধানে আমাক প্ৰদান কৰিছে আৰু তাৰ ভিতৰত আছে বাক সংযম সন্মিলিত হোৱা সংগঠন স্থাপন অবাধে চলা ফুৰা কৰা বসবাস কৰা আৰু যিকোনো বৃত্তি বা ব্যৱসায় চলাই নিয়াৰ অধিকাৰ গতিকে এই আমাৰ মৌলিক অধিকাৰসমূহো আমাৰ সংবিধানে আমাক দিছে আৰু সেইসমূহ যাতে চূৰ্ণ চৰকাৰে কোনো কাৰণতে কৰিব নোৱাৰে তাৰ কাৰণে সুপ্ৰিম কোৰ্টে গাৰ্জেন হিচাপে দায়িত্ব পালন কৰি আহিছে ঠিক সেইদৰে আমি যিদৰে অধিকাৰসমূহ ভোগ কৰোঁ স্বাধীন দেশৰ নাগৰিক হিচাপে এখন ডেমক্ৰেটিকেলি ইলেক্টেড চৰকাৰৰ অধীনত এখন ডেমক্ৰেটিক দেশত ঠিক সেইদৰে আমাৰ সাংবিধানিক কিছুমান দায়িত্বও আছে যাক আমি ফাণ্ডামেণ্টেল ডিউটিজ বুলি কওঁ আৰু সেইসমূহৰ ভিতৰত হ'ল সংবিধানৰ প্ৰতি আনুগত্য ৰাষ্ট্ৰীয় সংগ্ৰামত অনুপ্ৰাণিত হোৱা দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা ৰাষ্ট্ৰক সুৰক্ষা দিয়া সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ
বন্য আৰু বন্যপ্ৰাণীক সংৰক্ষণ, বৈজ্ঞানিক মনোভাৱ আৰু মানৱতাবাদৰ বিকাশ ঘটোৱা, ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা কৰা, ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টাৰ দ্বাৰা দেশক শ্ৰেষ্ঠত্বৰ স্তৰলৈ নিয়া। তাৰপিছত আছে শিক্ষাৰ প্ৰচাৰ, য'ত 14 বছৰ বয়সৰ পৰা 6 বছৰ বয়সৰ সন্তানক বা দেশৰ সন্তানসকলক শিক্ষাৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যনৰ সুযোগ দিয়া। গতিকে এইসমূহ আমি পালন কৰিব লাগিব। এখন দেশক আগুৱাই যোৱাত আমি সহায় কৰিব লাগিব। যিদৰে এখন স্বাধীন দেশৰ নাগৰিক হিচাপে আমি কিছুমান অধিকাৰ ভোগ কৰোঁ, ঠিক সেইদৰে আমি সেই দেশখনৰ প্ৰতি আমাৰ সাংবিধানিক যিবিলাক দায়িত্ব সেইবিলাকো আমি পালন কৰিব লাগিব। ধন্যবাদ।